প্ৰিয় দৰ্শক, আজি মই আপোনালোকলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে আঁকোৱালি ল'ব। আমাৰ ঘৰৰ পিছফালে সৰুকৈ অকণমানি এটা পুখুৰী সাজি থৈছিলোঁ। এই পুখুৰীটো চাওকচোন, মেটেকাৰে ভৰি আছে। আপোনালোকে ভাবিব ইমান মেটেকাবোৰ ৰখাইছে, কিয় উঠাই দিয়া নাই? উঠাই নিদিয়াৰ কাৰণো আছে। আজি এজাক বৰষুণ দিছিলোঁ ৰাতিপুৱাতে, পিছবেলালৈ ৰ'দ দিলে নহয়, আৰু এজাকমান বৰষুণ হোৱাহেঁতেনি এই পুখুৰীটো উপচমূৰীয়া হৈ পানী হ'লহেঁতেন। গতিকে পানী উপচমূৰীয়া হ'লেই এই মেটেকাবোৰ পাৰলৈ এইদৰে উঠাই আনিব পাৰিলোহেঁতেন। কিহেৰে উঠাম চাওক, এইখন দেখিছেনে জবকা? এই জবকাখনে ঠাইতে ধৰি টানি আনিলে হৈ যায়। কোনো শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজনে নাই। গতিকে এই বৰষুণ এজাক অহালৈ বাট চাই আছোঁ। গতিকে তেনেদৰে প্ৰতিজাক বৰষুণ আহোঁতেই আমি যদি এইদৰে মেটেকাবোৰ কাষলৈ চপাই দিওঁ, চপাই দিলে সেই খালী ঠাইবিলাক আকৌ নতুনকৈ মেটেকা প্ৰডাকশ্যন হ'ব। মেটেকা প্ৰডাকশ্যন বহুত হয় জানেনে? প্ৰতিটো সপ্তাহতে আমি মেটেকা কাষলৈ চপাই আনিব পাৰিম। চপাই আনি পেলাই কাষত দুমাই যাব পাৰিম। এই যে মেটেকাবোৰ দুমাই যাম, পিছত এই মেটেকাবোৰ পচি পেলাই সাৰ হ'ব। গতিকে এটা পুখুৰীৰ পৰা বহুতখিনি মেটেকাৰ সাৰ পাব পাৰি। গতিকে এই পুখুৰীটোৰ পৰা যিখিনি মেটেকা পাম, সেই মেটেকাখিনি মই ভাদ বা আহিনমহীয়ালৈ পচি যাব নহয়। তেতিয়া কি কৰে জানেনে? এই আলুৰ ৰুবৰ হয় নহয়, আলু তলি উলিয়াব হয়। মই এই পুখুৰীটোৰ কাষত এইকণ অকণমান মাটি, তাতে মই আলু খেতি কৰিম। গতিকে আলু খেতি অকল শিৰলুটোৱাই লগাই দিলেই হ'ল। শিৰলুটো কৰি পেলাই তাতে আলুটো দি থ'লে হ'ল। তাৰ ওপৰতে পচি যোৱা মেটেকাখিনি দি দিম। গতিকে কিমান আলু হ'ব জানেনে? গোটেই বছৰ জুৰি আলুখিনি খাব পৰা হয়। যোৱাবাৰ কৰা আলু এতিয়াও মই খায়েই আছোঁ। গতিকে সেইকাৰণেহে এই পুখুৰীটোত মই মেটেকাবোৰ থৈছোঁ। গতিকে মেটেকাটোত থকাৰ পাছত চাওকচোন, এই মই আপোনালোকক দেখাম। এই অকণমান জেগা অকণ উলিয়াই থৈছোঁ, সেইটো উশাহ পাবলৈ। কি জানেনে নাই? কিহে উশাহ পাব? কেইটামান লোকেল মাছ আছে। সিহঁতৰ কি যে বাহাদুৰি, আপোনালোকক কি ক'ম আৰু। আজিকালি আমাৰ ল'ৰা ছোৱালীবিলাকে যে সান্দহগুড়ি, পিঠাগুড়ি, চিৰা, মুড়ি, এই জলপানবোৰ নাখায় নহয়। সিহঁতে থমা দৈৰ লগত গুড় মিহলাই যিটো জুতি পায়, সেইবোৰ একো নাজানেই জানেনে? সেই যেনেকৈ আজিকালি ল'ৰা ছোৱালীবোৰে সেই জুতিটো ল'ব নাজানে, এই লোকেল মাছকেইটাও নলয় নহয় জানে নাই? মই কেইটামান চিৰা দি দিছিলোঁ, নাখালে নহয়। ৰাম, মাত্ৰ 10 টকা বিস্কুট আনি পেলাই এইদৰে ছটিয়াই দিম চাবচোন। ছটিয়াই দিলে কি সিহঁতৰ অটপালি, বাপৰে বাপ, কি যে অটপালি। গতিকে মই সোধা নহয়, মাত্ৰ 10 টকাৰে কিনি আনিছোঁ। এই 10 টকাৰ বিস্কুটেৰে মই খিচিৰি দিম, এইদৰে ছটিয়াই দিম চাবচোন দেই। সিহঁতৰ যিটো একদম জঁপিয়াই আহিব নহয়। মই ষ্টেপেৰে দিন নামি গৈছোঁ আৰু জানেনে? মই এতিয়া এইকণ মাটিত এতিয়া দেখিছে নহয়, অকণো লৰচৰ নাই। আপুনি ভাবিব একদম একোৱেই নাই, এনেকুৱা নিচিনা হৈ আছে। মই হাতত সাৰে ভৰি সাৰে আহিছোঁ আকৌ দেই। গতিকে এই হাতত সাৰে ভৰি সাৰে আহিছোঁ যদিও মই এতিয়া চব বিস্কুটকেইটা মই ছটিয়াই দিম। আপোনালোকে তাৰ হেৰিখিনি চাব, সিহঁতৰ কি অটপালি, বাপৰে বাপ, যি জঁপিয়াই আহিব। আপোনালোকে চাব দেই, ইমান ভাল লাগে নহয়। এইদৰে জঁপিয়াই আহিলে ভাল লাগে জানেনে? মই অকণমান পিছতে দিম বাৰু, চাব দেই। আহিছে আৰু চাব দেই, আহিছে। আমাৰ মইনা দেউতাকে আকৌ মাছ ধৰিবলৈ নিদিয়ে। এইকাৰণে বিস্কুট দিলে জঁপিয়াই যিটো আহে, সেই দৃশ্যটো চাই বৰ ভাল লাগে, বৰ ভাল পায়। সেয়ে আমাক মাছ ধৰিবলৈ নিদিয়ে জানেনে? গতিকে এই আচলতে প্ৰকৃতিৰ যিটো নিয়ম, সেই প্ৰকৃতিৰ
এই সৌন্দৰ্য উপভোগ কৰিবলৈ হ'লে আপোনালোকে এইদৰে অকণমান অপেক্ষা কৰিবই লাগিব। গতিকে চাবচোন দেই, সুন্দৰ ভাল লাগে জানেনে।